এবার হাত চাপড়ি দিয়া এই আমার প্রাইজ মানি কুইজ প্রতিযোগিতার চূড়ান্ত বিজয়ী হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ পশ্চিম হাবলাখা যুৱ মঞ্চৰ সৌজন্যত আৰু আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতা শেষ হ'ল আৰু এতিয়া বঁটা বিতৰণ কৰা হ'ব। কুইজ প্রতিযোগিতার এক পর্যায়ে আমি পুরস্কার বিতরণী মুহূর্ত উপস্থিত হয়েছি। এতিয়া আমার পুরস্কার বিতরণ হব। আমি আমার কমিটিয়ে ঘোষণা করা মতে যিখিনি আমার প্রথম দ্বিতীয় তৃতীয় এই দলকেইটাক আমি পুরস্কৃত কৰিম। বাকি দলকেইটাক আমি অভিনন্দন জ্ঞাপন কৰিছো। তেখেতসকলে অহাৰ বাবে ইমান কষ্ট কৰি আমাৰ ইয়াত জইন কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে পজিশন পোৱা নাই, কিন্তু ভাল নম্বৰ ভাল স্কোৰ কৰিছে তেখেতসকলে। সিদ্ধান্ত যিখিনি ঘোষণা হৈ গ'ল আপোনালোকৰ প্ৰত্যেকটো ৰাউণ্ডৰ শেষত আমি স্কোৰ ঘোষণা কৰিছিলো। তৃতীয় পুৰস্কাৰপ্ৰাপ্ত দল সাৰাম গ্ৰুপ, আমাৰ সাৰাম গ্ৰুপ হাবলাখা, তেখেতসকলৰ দলৰ মানে খেলুৱৈসকলক আমি মাতিছো, প্ৰতিযোগীসকলক মাতিছো। শাহানুল ইছলাম, ৰাহুল আমিন আৰু মমিৰ আলী, তেখেতসকলে তৃতীয় পুৰস্কাৰ পাইছে। তৃতীয় পুৰস্কাৰ দিব আমাৰ আপনি দ্বিতীয় দিব স্যার। তৃতীয় পুরস্কার প্রাপ্ত আমার উপনীত হবলৈ কৈছো। আমার দ্বিতীয় পুরস্কার দিব আমার লুৎফর স্যার। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আমাৰ বৰপেটাৰ পৰা অহা দলে। প্ৰথম স্থান দখল কৰিছে বজালিয়ান গ্ৰুপে। বজালিয়ান গ্ৰুপৰ নামখিনি হল কিষাণ জ্যোতি কলিতা, ভাৰ্গৱ ভূষণ বিশ্বপতি, আমিনুল ইছলাম। তেখেতসকল আমি আহিবলৈ অনুৰোধ জনাইছো। সকলে এবার হাত চাপড়ি দিয়া এই আমার প্রাইজ মানি কুইজ প্রতিযোগিতার চূড়ান্ত বিজয়ী হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাত তেখেতসকলে বজালী গ্ৰুপে প্ৰথম স্থান দখল কৰিছে। তোমালোকৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। আমি ক'ব গ'লে বহুত দূৰৰ পৰাই অহা, ইয়াতে বহুতো ঘাত প্ৰতিঘাতেৰে আহি ইয়াতে বিজয় হ'বলৈ পাইছো। ভালে লাগিছে। আচলতে আমি বৰপেটাৰ পৰা আহিছো। প্ৰথমতে আহি অলপ ভয় খাইছিলো, কাৰণ 19টা টিমৰ মাজত বিলিংছ নোহোৱাকৈ মানে কি জিকাটো অলপ খুব কঠিন হৈ পৰে। তাৰপিছত যেতিয়া মানে কি বিজয় হলো, বহুত নথে আনন্দিত হৈছো। লগতে যিটো পৰিচালক সমিতি বা পৰিচালনা সমিতি, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এনেকুৱা যদি কুইজ আগন্তুক দিনত হৈ থাকে তাৰ বাবে মানে কি আশা কৰিছো। ঠিক আছে, আমিও তোমালোকৰ ভৱিষ্যত কামনা কৰিছো আৰু এনেকুৱাকৈ ভৱিষ্যতে অংশগ্ৰহণ কৰিবা বুলি আশা ৰাখিছো। থেংক ইউ, বাই বাই। ইয়াত বিশিষ্ট ব্যক্তি হিচাপে আমাৰ বাইদেউ আছিল আৰু বাইদেৱে কিবা এটা ক'ব, মই দেখুৱাইছো। মই একচুৱেলি গুৱাহাটীৰ পৰা আহিছোঁ, নৰ্থ ইষ্ট গ্ৰামীণ বিকাশ নিধি লিমিটেড বেংকৰ পৰা আহিছোঁ। ছাৰ মোৰ লগত বহুত দিনৰ পৰাই মানে ক্লোজ আছিলে, গতিকে মই নথৈ আনন্দিত এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ আজি ক'বলৈ সুবিধা পাইছোঁ যে আগলৈকেও এনেকে মানে আমাৰ যুৱ সন্থাৰ পৰা এনেকে অসম জাতীয় বিদ্যালয়ৰ স্কুলৰ ফালৰ পৰা এনেকে মানে খেল ধেমালি কৰক বা এনেকুৱা কুইজ প্ৰতিযোগিতা অনুষ্ঠান প্ৰতিষ্ঠা কৰক। আকৌ আহিম, আকৌ লগ পাম আপোনালোকক। খুব ভাল লাগিছে। বহুত 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 ধন্যবাদ। নেক্সট আকৌ আহিম। থেংক ইউ ভেৰি মাছ। ঠিক আছে, থেংক ইউ মেম। আগলৈ আহি থাকিব আমাৰ ইয়াতে। চ' থেংক ইউ, বাই। এইখন আমাৰ স্কুল নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ত সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা হৈ যায় আৰু ইয়াত উপস্থিত আছে আমাৰ খেলৰ কমিটিৰ সদস্যবিলাক আৰু আমাৰ সম্পাদক ডাঙৰীয়া। তেখেতে অলপ কিবা এটা ক'ব, আমি শুনি লওঁ। নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু পশ্চিম হাবলাখা যুৱ মঞ্চৰ সহযোগত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা, লগতে আছিল কুইজ প্ৰতিযোগিতা। তো ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতায় বিভিন্ন অঞ্চলৰ পৰা 17টি দলে অংশগ্ৰহণ কৰিছিলে আৰু তাৰে প্ৰথম স্থান অধিকাৰ কৰিছে
বজালিয়ান দলে, দ্বিতীয় স্থান অধিকাৰ কৰিছে বৰপেটা আৰু তৃতীয় স্থান অধিকাৰ কৰিছে হাজোৰ হাবলাখাৰ। গতিকে আমি আটাইকেইগৰাকী দলকে ধন্যবাদ জনাইছো। বিশেষ কৰি আমাৰ এই অঞ্চলত কুইজ প্ৰতিযোগিতা নহয়, কিন্তু যিসকল আমি কুইজ মাষ্টৰ নিৰ্বাচন কৰিছিলো, বিচাৰক মণ্ডলী ৰাখিছিলো, স্কৰাৰ ৰাখিছিলো, তেখেতসকলৰ আপ্ৰাণ চেষ্টাত ধুনীয়াকে পৰিসমাপ্তি হৈছে। তাৰ বাবে মই সমিতিৰ তৰফৰ পৰা আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। ঠিকে আছে, আমিও ভৱিষ্যতে আশা ৰাখিছো যে প্ৰতি বছৰে এনেকুৱা যাতে কুইজ প্ৰতিযোগিতা হয়, এইটোৱে কামনা কৰি আমি বিদায় মাগিছো। থেংক ইউ, বাই বাই, টাটা।